নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি খুব সহজ পদ্ধতিতে চাদৰৰ পতি কেনেকৈ লগাই চাওঁ আহক। প্ৰথমতে এয়া চাদৰৰ পতিকেইটা মই কাটি লৈছোঁ। তাৰপিছত এয়া পতিকেইটা এটাৰ লগত এটা জইন কৰি ল'ম। ধুনীয়াকৈ চাদৰৰ পতিকেইটা প্ৰথমতে জইন কৰি ল'ম। মই তিনিটাকৈ পতি জইন কৰি ল'ম। এটা ছাইডত সম্পূৰ্ণ তিনিটা নালাগেগৈ, দুটা আধাই হৈ যায়, দুটাতকৈ অলপ বেছি লাগে, মানে সম্পূৰ্ণ তিনিটা নহয়গৈ। এয়া ধুনীয়াকৈ ছাইডকেইটা মিলাই লৈ মই প্ৰথমতে পতিকেইটা জইন কৰি ল'ম। তাৰপিছত আপোনালোকক লগাই দেখাম। এয়া মোৰ চাদৰৰ পতিকেইটা জইন কৰি হৈছে। এতিয়া মই চাদৰত লগাম। এখন হৈছে এখন নুনি কটন চাদৰ। ইয়াত পতিটো কেনেকৈ লগাই মই দেখাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে পতিকেইটা এনেকৈ ছাইডৰ মূৰ দুটা ধুনীয়াকৈ চিলাই ল'ব পাৰে, তেতিয়া লগাবলৈ সহজ হয়। ডাইৰেক্ট লগাই গ'লেই হ'ল। এনেকৈ দুইটা ছাইডে মুটুকাই পতিটো দুইটা ছাইডে মুটুকাই এনেকৈ চিলাই ল'ব পাৰে, তেতিয়া ডাইৰেক্ট চাদৰখনত লগাই গ'লেই হ'ল। মই এনেকৈ চিলাই নলওঁ, মই ডাইৰেক্ট লগাই যাম। চিলাওঁতে ভাঁজ দি চাদৰখনত লগাম, তেতিয়া ভাঁজ দি ধুনীয়াকৈ চিলাই যাম। তেনেহ'লে আহক আমি চাদৰৰ পতি লগাওঁ একেলগে। চাদৰখনৰ এটা মূৰৰ পৰা ধুনীয়াকৈ পতিটো লগাই যাম। একেবাৰে মূৰৰ পৰা নলগাওঁ, যোনখিনিৰ পৰা ফুলখিনি ষ্টাৰ্ট হৈছে সেইখনৰ পৰা পতিটো লগাই যাম। মই ধুনীয়াকৈ চাদৰখন সমান কৰি লৈছোঁ। এতিয়া পতিখিনি লৈ তাত ধুনীয়াকৈ লগাই যাম। আপোনালোকে চাই থাকক, খুব সহজতে লগাব পাৰে। আপোনালোকে ঘৰতে নিজে লগাব পাৰিব, যদি মেচিন আছে ধুনীয়াকৈ ঘৰতে লগাই যাব পাৰিব। একেবাৰে সহজ চাদৰ পতি লগাবলৈ, গতিকে চাওক আৰু আপোনালোকেও নিজে ঘৰতে লগাই যাওক। এয়া মই ধুনীয়াকৈ ছাইডটো মটকাই লৈছোঁ। মটকাই পেলাই ইয়াত এতিয়া চাদৰখনৰ সমানকৈ থৈ যাম। থৈ পেলাই একদম ধুনীয়াকৈ চিলাই যাম। মোৰ এটা ছাইড প্ৰায় চিলাই হৈ গৈছে। এইখিনি ফুলখিনি লগাই দিম আৰু যিখিনি মোৰ এক্সট্ৰা আছে সেইখিনি মই কাটি দিম। কাটি পেলাই এইটো ছাইড মূৰটো মুটুকাই দিম, মুটুকাই পেলাই ধুনীয়াকৈ চিলাই দিম। চিলনিটো বহি গৈছে, দেখিবলৈ ভাল লাগিছে। আপোনালোকে এনেকৈ চিলাই চাব, খুব সহজ। নিজে আপোনালোকে নিজৰ চাদৰৰ প্ৰতি নিজে লগাব পাৰিব।
ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো হৈছে মোৰ চাদৰখনৰ ফাইনেল লুকটো। দেখিছেনে পতিটো কি ধুনীয়াকৈ লাগি গৈছে, ক'বই নোৱাৰি যে এইটো ঘৰত লগোৱা পতি। গতিকে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে প্লিজ মোক কমেণ্ট কৰি জনাব। তেনেহ'লে বাই বাই।